হাই ফ্ৰেণ্ডছ, শুভ সন্ধিয়া সকলোকে জনালোঁ। শুভ সন্ধিয়া জনোৱাৰ লগতে মই খেতিয়কসকলৰ কাৰণে এটা সৰু টিপছ লৈ আহিছোঁ, যি টিপছটোৰ দ্বাৰা মই ভাবোঁ খেতিয়কসকলৰ উপকৃত হ'ব। ভঁৰালটো ওখ হ'লে ধান চান ভৰাবলৈ বহুত প্ৰব্লেম হয়, কিন্তু এটা টেকনিকেল লগাই কেনেকৈ ধানবোৰ ওপৰলৈ উঠাব পাৰে তাকে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ব'লকচোন, এয়া ধান দেখিছে নহয়, এতিয়া কেনেকৈ উঠাব আপোনালোকক দেখাই আছোঁ হা। এইটো ভঁৰালটো দেখিছেনে? আমাৰ ভঁৰালটো মানে ষ্টেপ এতিয়াও দিয়াই নাই। এতিয়া চাওক, এয়া মোৰ মানুহজনে উঠিবলৈ আৰম্ভ কৰিছে। কেনেকৈ উঠি যাব চাব এতিয়া দেই। এতিয়া চিম্পলি এটা মানে বনাই লৈছে, এতিয়া বনোৱা হোৱা নাই, কিন্তু ধানখিনি কেনেকৈ ওপৰলৈ উঠাব তাকে এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই। এয়া চব গৈ আছে, এয়া গৈ আছে, দেখিছেনে? এয়া গৈ আছে ওপৰলৈ, ওপৰলৈ গৈ আছে। এতিয়া আপোনালোকে এইডাল ৰছী দেখিছে নহয়? এই ৰছীডাল ওপৰৰ মানে হেৰি চালিৰ ওপৰত হেৰিত আপোনাৰ বাটামত মানে হেৰি লগাই লৈছে, কিবা ক্লেম এটা লগাই লৈছে, লৈ পেলাই তাত জইন কৰি দেখিছে ধানবোৰ কেনেকৈ নিছে এতিয়া ওপৰলৈ। চাওক চাওক কেনেকৈ নিছে, সেয়া দেখিছে, দেখিছে কেনেকৈ নিছে। বন্ধাটো আপোনালোকক মই দেখুৱাই আছোঁ দেই। খুৰাক দেখিয়ে থাকে আৰু। এয়া এইবোৰ ধানবোৰ, এইবোৰ ধানবোৰ দেখিছেনে? আগতে বাৰু ভৰালে, এতিয়া এনেকৈ কৰি মানে আপোনাৰ বস্তাত ভৰাই ভৰাই থৈ দিছে, কাৰণ উঠাবলৈ বহুত সমস্যা নহয়। এতিয়া চাওক ইয়াৰ পাকটো কেনেকৈ দিছে চাব দেই। এয়া দেখুৱাই দিয়া, দেখিছে ইয়াৰ পাকটো, এইটো দেখিছে পাকটো, এইটো দেখিছে ইয়াৰ টেকনিকেলটো দেখিছেনে? এতিয়া চাব দেই, মানুহজনে ইহঁতে টানিব, ধানখিনি ওপৰলৈ গৈ থাকিব। চাওক জোৰ লাগাকে হেঁচ, জোৰ লাগাকে, জোৰ লাগাকে, সেয়া দেখিছেনে? এয়া ওপৰলৈ উঠি গ'ল। ঠিক এনেধৰণে মানে আমাৰ ধানবোৰ উঠোৱা হয়। যদি আপোনালোকৰ এনেকুৱা ওখ ভঁৰাল আছে, মানে যদি ষ্টেপ নাই, তেনেহ'লে আমাৰ নিচিনা এটা এনেকুৱা সুবিধা কৰি আপোনালোকে অতি সহজতে ধান ওপৰলৈ উঠাই ভঁৰালত থ'ব পাৰিব। আৰুনো কি ক'ম, ইমানকণকে দেখুৱালোঁ। আৰু তই হাই ভাই কিবা এটা ক। আমাৰ ঘৰত কাম কৰি কেনেকুৱা লাগিছে তোৰ? ভালে লাগিছে। তোৰ কেনেকুৱা লাগিছে? অঁ, তাই বোলে বেয়া লাগিছে। কি কি খালি ৰাতিপুৱা পৰা কচোন? ৰাতিপুৱা পৰা কি কি খালি ক? তই ক, কি কি খালি ক আকৌ? হা, ৰুটি ঘুগনি খালি, ভাত খালি, চাহ খালি? হে, দেখিছা খাই বৈ পেলাই সিহঁতে কেনেকৈ হেৰি কৰিছে। এই ল'ৰাকেইটা মানে সৰু ল'ৰা, সিহঁতে বৰ ফূৰ্তি কৰি থাকে। সেইটো কাৰণে মানে সিহঁতক এই ধেমালি কৰি আছোঁ। সিহঁতক কৈছোঁ তহঁতি সোনকালে আকৌ বিয়া চিয়া নেপাতিবি দেই, বিয়া পাতি পেলাই ডিঙিত ওলমাই নল'বি, এনেকৈ বুলি কৈছোঁ। অঁ, ঠিক আছে। অঁ, গান এটা গাবি নেকি ফূৰ্তি কৰি? গাচোন, গা গা, গান এটা গা, গা। তই জানো নহয় গা, তই ইমান ফূৰ্তি কৰি থাকা, গা। ঠিক আছে বাৰু, আজিলৈ এৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে আৰু যদি আপোনালোকৰ উপকৃত হয়, তেনেহ'লে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।